মৰঙীত চাহ মুক্তি সংগ্ৰাম সমিতিৰ স্বতন্ত্ৰৰ বৃক্ষৰোপণ। গছ থাকিলেহে মানুহ থাকিব। এই বাণী বিলাই মৰঙী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, মৰঙী মহাবিদ্যালয়, মৰঙী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত আজি দিনটোত 500 গছপুলি ৰোপণ কৰে সংগঠনটোৰ সদস্যসকলে। অনাগত দিনত অধিক এনেধৰণে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট লাইভ অসম। 500 পুলি আমি এটা সিদ্ধান্ত কৰিছিলোঁ ৰুবৰ কাৰণে, আৰু আজি বিভিন্ন স্কুল কলেজত আমি গছপুলিবিলাক ৰোপণ কৰিলোঁ। SDC অফিচ, ব্লক, এনেকুৱা স্কুল কলেজ সকলোতে আমি গছপুলি ৰুলোঁ, আৰু সৰ্বমুঠ আমি 500 পুলি ৰুইছোঁ। আৰু এতিয়া নুমলীগড় শোধনাগাৰৰ যিটো দায়বদ্ধতা উন্নয়নৰ যিটো আঁচনি আছে, সেই আঁচনিৰ যোগেদি আচলতে আমি এইবিলাক গছপুলি ৰুইছোঁ, আৰু আগলৈও আমি গছপুলি ৰুই থাকিম। গছ থাকিলেহে আচলতে আমি মানুহৰ জীৱনত অক্সিজেনৰ ষ্ট্ৰেংথ আহিব, আৰু নহ'লে অক্সিজেনেই হেৰাই যাব। সেইকাৰণে আমি গছ কাটিবৰ কাৰণে আমি মানুহক বাধা দিছোঁ। ৰুবৰ কাৰণে আপোনালোকে ওলাই আহক আৰু গছপুলি সকলোৱে গছপুলি ৰুৱক, তেতিয়াহে আমাৰ আচলতে পৰিৱেশটো আমি সুন্দৰ পৰিৱেশ এখনত জীয়াই থাকিব পাৰিম। এইবুলি আমি আজি সকলো দিশতে আমি আচলতে চব জেগাতে চাইছোঁ মানুহবিলাকে এজন গছ কাটিবলৈ আহে, ৰুবলৈ কিন্তু কম মানুহ আহে। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যে আহক আপোনালোকে গছপুলি ৰুৱক আৰু এখন সুস্থ পৰিৱেশ গঠন কৰোঁ। মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰৰ তৰফৰ পৰা আমি গছপুলি 500 গছপুলি ৰুইছোঁ।